গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি ভিডিঅ'টো মানে বেলেগ একো নহয়। তো মানে মই ক'বলৈ বিচাৰিছোঁ যে ভিডিঅ'টোত যিসকলে নতুনকৈ মটৰ ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছে বা ব্লগিং ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেওঁলোকক বেছিকৈ দৰকাৰ হোৱা বস্তুটো কি মানে কি সেইবোৰ মানে অলপ আলোচনা কৰিম মানে আজি। তো যিসকলে জানে সেইসকলৰ বাবে নহয় ভিডিঅ'টো, যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছে সেইসকলৰ বাবে ভিডিঅ'টো। তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তো এতিয়া মানে গৈ থাকোঁ মই অলপ এজেগালৈ যাম মানে। তো মোৰ ভাইটি এটাৰ লগত মোবাইলৰ অলপ কিবা কেছ হৈছিলে, তো সেইটো কাৰণে গৈ লওঁ প্ৰথমতে। তাৰপৰা ভিডিঅ'টো চাই থাকক আপোনালোকে। তাৰপৰা গৈ লৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু কথা পাতিও গৈ থাকিম, মানে বুজাইও গৈ থাকিম কি দৰকাৰ বেছি। তো আপোনালোকে চাই থাকিলে ভিডিঅ'টো গম পাব। আৰু ভিডিঅ'টো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব ভিডিঅ'টোত, আৰু বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তো আপোনালোকে গম পাইছেই, যদি মটৰ ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে প্ৰথমতে বাইকখন লাগিব, তাৰপিছত লগতে হেলমেট লাগিব। তো হেলমেটৰ লগতে মই কেনেকৈ ছেট আপ কৰিছোঁ কি কৰিছোঁ দেখাম বাৰু। তো আগৰ ভিডিঅ'টো এনেই বনাই থৈছোঁ। তো এইফালে লাগি আছে মোৰ মোবাইল হোল্ডাৰটো, পূৰা এনেকৈ কৰি ফিক্স কৰি লগাই থৈছোঁ। তাত এইফালে আছে মোৰ মাইক, যিটো মাইক মই আগৰ ভিডিঅ'টো দেখাইছোঁ মানে। তো এইটো মানে ভিতৰত ফিটিং কৰি লোৱা হৈছে, নিজে বনাই লোৱা হৈছে। তো এই দুটা বস্তুটো খুবেই প্ৰয়োজন হৈছে। তো লগতে যদি হেলমেটৰ ছেটআপটো বেছি ভালকৈ যদি গম পাবলৈ বিচাৰে তেনেহ'লে আৰু এটা ভিডিঅ' বনাই দিম পিছত। মই মাইক ক'ৰ পৰা লৈছোঁ, কেনেকৈ বনাইছোঁ, কি কৰিছোঁ, তো কমেণ্ট কৰি জনাব। তো আৰু এটা ভিডিঅ' মানে ভালকৈ বনাই বুজাই দিম মানে। তো গাইজ মানে আপোনালোকে যদি মটৰ ব্লগ ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে আৰু বেছি ইম্পৰ্টেণ্ট কথা এটা হ'ল মানে কি, ভাল কেমেৰা কোৱালিটি হোৱাটো বেছি দৰকাৰী। আইফোন হ'লেতো কথাই নাই বাৰু। তো এতিয়া আজিকালি মোবাইলবোৰতো বহুত ভাল ভাল কেমেৰা থকা মোবাইলবোৰ ওলাইছে। তো ৱাইড এংগল হোৱাটো বেছি জৰুৰী যদি মটৰ ব্লগিং বনাব বিচাৰে। তো আৰু ইমান লাজ কৰিবলৈ বা টান ল'বলৈ একো কথা নাই, কাৰণ আপুনি কেমেৰা পিছফালে কথা ক'ব ন। তো লাহে লাহে সেনেকৈ কৰি মানে যদি লাজ লাগে তেতিয়াহ'লে লাহে লাহে এনেকৈ ভিডিঅ' কৰি মানে পিছত ঠিক হৈ যাব। পিছত কেমেৰা আগত গৈও কথা ক'ব পাৰিব। তো সেইবিলাক বেছি জৰুৰী। প্ৰথমতে বাইকখন হোৱাটো জৰুৰী, বাইক নহ'লে নতুবা স্কুটি হোৱাটো বেছি জৰুৰী। তাৰপিছত এখন ভাল হেলমেট হোৱাটো বেছি জৰুৰী। তাৰপাছত আৰু ভাল কোৱালিটি দিব পৰা মোবাইল হোৱাটো বেছি জৰুৰী। তো সেইকেইটাই আৰু। তো আৰু ধুনীয়াকৈ মটৰ ব্লগিং ষ্টাৰ্ট কৰিব পাৰে। আৰু যাতে ভিডিঅ' বনাওঁতে যাতে আৰু জানেই ইউটিউব জাৰ্নিটো কিমান টান হয়, আৰু বহুত টান হয় ইউটিউব জাৰ্নিটো। অলপ চলপ খৰচাটো কৰিবই লাগিব, খৰচা নকৰিলে একো কাম নাই, খৰচাটো কৰিবই লাগিব অলপ চলপ। আজি ভিডিঅ'টো সেইটোৱে আছিলে আৰু। তো মোৰ ছেটআপবোৰ কেনেকুৱা কি সেইবোৰ দেখালোঁ বাৰু আপোনালোকক। তো এতিয়া যিটো কামত আহিছিলোঁ সেইটো কামটো হৈ গ'ল। তো এতিয়া গৈ আছোঁ ঘৰলৈ। বাইকখনতো ফিউল কম হৈ আছে, এতিয়া ফিউল ভৰাব লাগিব গৈ। তো আজি মানে আজি বুলি নহয় মানে বাইকখনৰ নতুন লুক এটা দিছিলোঁ। তো নিজেই ঘৰত লাগি মেলি তো লুকটো কি দেখাব বাৰু আপোনালোকক। এতিয়া গৈ য'ত ৰখিম তাতে দেখাম বাৰু আপোনালোকক। ৰখি ল'ব লাগিবতো। তো এতিয়া লাহে লাহে ঠাণ্ডা দিনটো আহি গ'ল, যিহেতু সোনকালে ঘৰলৈ উঠাবহে লাগে আৰু নহ'লে ঠাণ্ডাটো লাগেই পূৰা। ঠাণ্ডাটো পূৰা পৰিছে। এইফালে বাইকৰ নতুন লুক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। একদম নতুন লুক দি দিলোঁ মানে, একদম পূৰা। কেনেকুৱা লাগিছে? একদম মজা লাগিছে, মজা লাগিছে বুলি কৈছে। তো এতিয়া ব্ৰেক মাৰি দেখাই দিছে, এইফালে ব্ৰেক লাইটো জ্বলি আছে। একদম মানে কেনেকুৱা লাগিছে জনাব, মোৰতো মজা লাগিছে।